মানে ইয়াতে যে আপোনালোকে স্থান লৈছে ইয়াতে দেখা পাইছোঁ যে ইয়াতে পানী উঠি আছে। ভাত খালে নে? ভাত খোৱা নাই, আপোনালোকে নিশ্চয় শুনিবলৈ পাইছে। হয়, আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ ইয়াত আমাৰ স্থানীয় ৰাইজৰ মানে আমাৰ আশীনগৰৰ মানে এজন ব্যক্তিৰ ঘৰত আহিছোঁ। আহি পেলাই ইয়াত দেখিছোঁ যে মুৰ্গৰ ফাৰ্ম এখন আছিলে, মুৰ্গীৰ ফাৰ্ম এখন আছিলে, মুৰ্গীৰ ফাৰ্ম এখন আছিলে। বহুত মুৰ্গ আছিলে, মেক্সিমাম 2000 মান মুৰ্গ আছিলে। আৰু পানীৰ অৱস্থা আপোনালোকে দেখিবলৈ পাইছে যে পানীৰ অৱস্থা কি অৱস্থা কৰি আছে। আৰু আমাৰ লগত আমাৰ যে ব্যক্তিজনে মুৰ্গৰ ফাৰ্ম দিছিলে, এই ব্যক্তিজনৰ মানে অকণমান লগ কৰিম গৈ পেলাই, তেতিয়াহ'লে ক'ত ৰাখা আছে, কিমান ক্ষতি হৈছে আমি অকণমান সুধি লওঁ। আপোনালোকে দেখিবলৈ পাইছে ইয়াত পানী কিমানখিনি আছে চাই লওক। আমি একেবাৰে মানে আজি লুংগি পিন্ধি ওলাইছোঁ এইখন গুদামত। আপোনালোকে দেখিবলৈ পাইছে, আমাৰ লগত আহা অকণমান দেখুৱাই দিওঁ গুদামখনৰ অৱস্থা কি হৈছে। ইয়াত বহুত হাজাৰ মুৰ্গ আছিলে, বহুত মানে একেবাৰে শেষ, কাৰণ ইয়াত দেখিব পৰা অৱস্থাত নাই। আৰু যিখিনি আপোনালোকে মুৰ্গ দেখিবলৈ পাইছিলে সেইখিনি মানে চব পাৰ্চেল দি পেলাই বেলেগত পঠাই দিয়া হ'ল, কাৰণ এইখিনি ইয়াত ৰাখিবলৈ জেগা নাই আৰু ক'তনো ৰাখিব। যিখিনি বস্তু মৰিছে সেইখিনি আৰু বেলেগ ফালে পঠাই দিলে। তেতিয়াহ'লে বাইৰ মানে মুৰ্গৰ ফাৰ্ম আছিলে, বহুত দুখিত হৈ আছে আমাৰ বাই। তেতিয়াহ'লে আপোনালোকে মানে কি ক'ব বাই, তোমাৰ মানে মুৰ্গৰ যিখন ফাৰ্ম আছিলে মানে কিমান মুৰ্গ আছিলে? ইয়াতে 1600 মাল আছিলে, এনে 2000 থাকে আৰু এতিয়া 1600 আছিলে। 1600ৰ পৰা আপোনালোকে মানে 700-800 মান হ'ব। মই মানে ওলাইছোঁ আৰু বানপানী যেতিয়া ৰাতিপুৱা আহিছিলে মানে শুই থাকোঁতে মানে গম পালোঁ আৰু পানী আহিছে বুলি। তাৰ আগত মানে তুমি গম পোৱা নাই মানে যে পানী আহিছে? পানী মানে আমি শুনা পাইছোঁ পানী আহি আছে, কিন্তু এনেকৈ স্পীডত পানী অহাটো আমাৰ দেখা নাই আৰু তেনেকৈ লাগিলে। ৰাতিপুৱা মানে আমি মানে কাম কৰি শেষ কৰিব পৰা নাই। কিছুমান মাল মানে ঘৰত লৈ গ'লোঁ, কিছুমান মাল মানে পানীত মৰিছে। এতিয়া তোমাৰ মানে কিমানখিনি মানে মুৰ্গী মৰিছে আৰু কিমানখিনি এতিয়ালৈকে আছে? এইটোত মানে এটা বেচ কৰিবলৈ হ'লে আপোনাৰ মানে 1.5-2 লাখ টকা লাগে আৰু 1.5 লাখৰ পৰা 2 লাখ টকাৰ ভিতৰত হয়। এতিয়া মানে মোৰ মানে যিখিনি ক্ষতি হৈছে আৰু মানে লাখ টকাৰ নিচিনা হ'ব ক্ষতি হৈছে। বাকী মাল আছে, যদি 40 টকা বেচোঁ তেনেহ'লে পাৰ পিছত আমাৰ কেজিত 80 টকা লছ হৈ আছে। তেনেহ'লে আপুনি চাওক 1 টন মাল বেচিলে কিমান টকা লছ। এনেকৈ বহুত এতিয়া দেখিবলৈ পাইছে যে কিমান দীঘলীয়া এখন গুদামটো কিমান ফুট হ'ব বাই? এইটো আপোনাৰ 100 ফুট লম্বা আছে, 24 ফুট খাৰ আছে। মানে দীঘলীয়া 100 ফুট আছে আৰু যিটো মানে বহল আছে এইটো মানে 24 ফুট ন, 24 ফুট বহল আছে। আৰু ইয়াত কিমানখিনি মুৰ্গী ধৰিব আপোনালোকেতো নিশ্চয় গম পাইছে। আৰু ইমান ক্ষতি হৈছে আমাৰ বাইৰ, মানে কি ক'ম। আমাৰ বাইয়ে মানে মৰ্ণিঙত মোক ফোন কৰি পেলাই ক'লে বাই মোৰ বহুত ক্ষতি হৈ গ'ল এনেকৈ। আৰু পানী ইমান স্পীডত আহিছে কপিলী নদী। আজিও এতিয়া শুনি আহিছোঁ যে এইমাত্ৰ শুনি আহিছোঁ যে আৰু অকণমান ডাঙৰকৈ আহিব পানী। আৰু এটা মানে 2টা গেট খুলি দিয়া আছে। আপোনালোকেতো আগত দেখিছে গেটখন কেনেকৈ খুলি দিছিলে। আৰু এতিয়া আপোনালোকে দেখি লওক আৰু বহুত ক্ষতি হৈছে। আৰু মুৰ্গীখিনি কেনেকৈ ক্ষতি হৈছে আমি এতিয়া মুৰ্গীখিনি দেখুৱাই দিওঁ আমাৰ লগত। আৰু কি ক'ম, ইমান সৰু পোৱালি আপোনালোকে দেখিবলৈ পাইছে। আমি এতিয়া ভিতৰফালে অকণমান গৈ আছোঁ, মানে যিহেতু ইয়াত আপোনালোকে কম দেখিবলৈ পাইছে, ইয়াত বহুত ক্ষতি হৈছে ইয়াত। আৰু আপোনালোকেতো চাই আছে, এই চাওক কিমান সৰু দেখিবলৈ পাইছে যে মুৰ্গীৰ পোৱালি কেনেকৈ ক্ষতি হৈছে। আপোনালোকে কি ক'ম। আৰু এইখিনি মানে যদি আৰু অকণমান বেছি পানী আহি যায় তেতিয়াহ'লে এইখিনি বস্তু কি কৰিব, আমিও সেইটো চিন্তা কৰি আছোঁ। এই চাওক এইখিনি অকণমান ডাঙৰ মাল, আৰু ইয়াতকৈ সৰু এইখিনি আপোনালোকে চাই লওক। আমাৰ বাইক যি লছ হৈছে, বহুত ঢুকালে ন, বহুত মৰিলে। আৰু এখন ঠাইতে আহিছোঁ, আহি পেলাই আপোনালোকে নিশ্চয় দেখিবলৈ পাৰিব যে আমি এতিয়া দেখুৱাম গৈ পেলাই যে যি পৰিস্থিতিত মানুহ আছে। আমাৰ সেইটো ছাইডৰ গাঁৱৰ মানুহ যিখিনি আছে এইখিনি গাঁৱৰ মানুহ আহি পেলাই সৰু এখন স্কুল আছিলে, এখন স্কুলত আহি পেলাই স্থান লৈছে। কাৰণ এখন স্কুলতে আহি এতিয়া ইতিমধ্যে পানী উঠি গৈছে। আমাৰ লগত আমাৰ কেমেৰামেন আছে, অকণমান আহক আমাৰ লগত, আহি পেলাই আমাৰ ৰাইজক অকণমান দেখুৱাই দিওঁ যে আমাৰ মানুহ কি পৰিস্থিতিত আছে। আমাৰ বহুত মানুহ কষ্ট কৰি আছে। আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত অকণমান সুধি লওঁ সিহঁতে মানে কি পৰিস্থিতিত আছে, ভাত খালে নে নাখালে আমি সুধি লওঁ অকণমান। আপোনাৰ মানে আপোনাৰ ঘৰ কোনখিনি? আমাৰ ঘৰ এই হেপিনে। তেতিয়াহ'লে আপুনি ইয়াত কেতিয়া আহিছে? আপুনি এতিয়া আহিছে? আপোনালোকে নিশ্চয় শুনিছে যে আপুনি ভাত খাইছেনে? তেতিয়াহ'লে আপোনালোকে শুনিবলৈ পাইছে যে ভাত খোৱা নাই এতিয়ালৈকে। আৰু আপোনালোকে মানে চৰকাৰৰ মানে তৰফৰ পৰা আমাৰ বুজাই কেন্দ্ৰীয়
না আমিনো ক'ত দিম, আমাৰ দিয়াৰ ৰাস্তা নাই। আপোনালোকে শুনিবলৈ পাইছে যে আমাৰ ইয়াৰ পৰা কৈছে যে আমি দিব লাগে, আমিনো আৰু ক'ৰ পৰা দিম। আমি মানে কৰি আছোঁ, আপুনি মানে ক'ৰবাৰ পৰা একো পোৱা নাই। আচ্ছা, তেতিয়াহ'লে আমি আৰু আমাৰ তেতিয়াহ'লে আপোনালোকৰ ঘৰ ইয়াতে নে? আপোনালোকে ইয়াতে আহি স্থান লৈছে? অঁ, ইয়াত আপুনি ইয়াতে পিছপিনে তাৰমানে মানে ইয়াতে যে আপোনালোকে স্থান লৈছে, ইয়াতে দেখা পাইছোঁ যে ইয়াতে পানী উঠি আছে। আপোনালোকে মানে ইয়াৰ পিছত আপোনালোকে কি ব্যৱস্থা কৰি আছে নে? আপোনালোকে হয়, আপোনালোকে নিশ্চয় শুনিবলৈ পাইছে যোৱাকালি ৰাতিৰ পৰা মানে সিহঁতে ভাত খোৱা নাই আৰু ইয়াতে বহুত কষ্ট কৰি আছে। আৰু সিহঁতৰ ঘৰত একেবাৰে পানী, ইয়াত মানে ঘৰৰ মানে চাউলো নাই যে কিবা এটা খোৱাৰ কাৰণে। আপোনালোকে অকণমান চাই পেলাই কিবা এটা ব্যৱস্থা কৰক। আমাৰ এই চাওক সিহঁতে কেঁচুৱা ল'ৰা ছোৱালী। এইপিনে হা, এইপিনে হা। ভাত খালা নে তুমি? ভাত খালা নে? এইপিনে হা, তুমি ভাত খালা নে? হে, অকণমান জোৰত কোৱা, ভাত খালা নে? ভাত খোৱা নাই। আপোনালোকে নিশ্চয় শুনিবলৈ পাইছে ইমান সৰু সৰু ল'ৰা ছোৱালীবিলাকক, কেঁচুৱা ল'ৰা ছোৱালীবিলাকে ভাত খোৱা নাই এতিয়ালৈকে, ইমান কষ্ট কৰি আছে। আৰু বেলেগ ফালে যাওঁ, গৈ পেলাই চাওঁ আৰু সিহঁতে মানে কিমান কি পৰিস্থিতিত আছে সেইখিনি চাই লওঁ। আপোনালোকক দেখুৱাবলৈ পাইছে যে আমি আৰু এখন ঠাইত আহিছোঁ, আহি পেলাই দেখিছোঁ যে ইয়াত একেবাৰে মানে চাই লওক। আমাৰ ইয়াত আপোনালোকে চালে গম পাব আমাৰ পানী কিমানখিনি হৈছে। আৰু আমাৰ লগত আমি অকণমান যাওঁ ভিতৰ ফালে, গৈ পেলাই দেখোঁ আমাৰ ইয়াৰ স্থানীয় ৰাইজৰ মানে কি ক্ষতি হৈছে। আৰু আপোনালোকে দেখিবলৈ পাইছে যে আমি ইয়াত আহি সোমাই গৈছোঁ। আৰু এই চাওক আপোনালোকে পানী কিমানখিনি হৈছে। আৰু আমাৰ বৰিখনৰ ফালে অকণমান চাই লওক কিমান পানী হৈছে। আমি লুংগি পিন্ধি আহিছোঁ সেইটো কাৰণে আপোনালোকক দেখুৱাবৰ কাৰণে। আৰু আপোনালোকে চাই লওক ইয়াত কিমানখিনি পানী হৈছে। আৰু বহুত কষ্ট কৰি আছে মানুহে। আৰু ইয়াৰ মানুহ স্থানীয় ৰাইজ মানে বেলেগ ফালে গুচি গৈছে আৰু সিহঁতে থাকিবলৈ জেগা নাই। আৰু বেলেগ ফালে আমি যাওঁ, গৈ পেলাই চাওঁ কি হয়। আপোনালোকে দেখিবলৈ পাইছে যে এইটো হৈছে এটা মেইন ৰোড। আৰু মানে আমাৰ এইখিনি এইটো চাইডৰ যিখিনি গাঁৱৰ মানুহ আছে এইটো ৰাস্তাৰে চলাচল কৰে। আৰু এইটো ৰাস্তাত ইয়াতে পানী কিমানখিনি হৈছে। আৰু ইয়াৰ এনেকুৱা অৱস্থা হৈছে, ইয়াৰ মানুহ মানে খাব পৰা অৱস্থাত নাই, পানী নাই, দমকলে পানী নিদিয়ে, বহুত প্ৰব্লেম হৈ গৈছে। আৰু আপোনালোকে অকণমান চাই লওক, চাই পেলাই আৰু বহুত কষ্ট কৰি আছে। আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক ভিডিঅ'টো, কাৰণ মানুহে বহুত কষ্ট কৰি আছে। সেইটো কাৰণে আমি আজি আহিছোঁ মানুহৰ পৰিস্থিতি আপোনালোকক দেখুৱাবৰ কাৰণে। আপুনি মানে এনেকুৱা লাইফত পানী দেখিছিলে নে আগতে? নাই, দেখা নাই এনেকুৱা পানী। আপোনাৰতো বয়স বহুত বেছি হৈ গৈছে, কিন্তু আপোনাৰ মানে এনেকৈ পানী এতিয়ালৈকে দেখা নাই? নাই নাই নাই। মানে এতিয়া পানী যিটো হৈছে, মানে এতিয়া পানী বাঢ়ি আছে নে কমি আছে? বাঢ়ি আছে। এতিয়া আপোনাৰ পৰিস্থিতি, আপোনাৰ ঘৰ কোনখিনি? এইটো আগত আছে। এই আগতে আপোনাৰ ঘৰত মানে পৰিস্থিতি আছে, 8 মান পানী আছে। আপোনাৰ খোৱা বোৱা হৈছে নে কালি ৰাতিৰ পৰা? নাই, খোৱা নাই, একো খোৱা নাই। আপোনালোকে শুনিবলৈ পাইছে যে কালি ৰাতিৰ পৰা একো খোৱা নাই আৰু বহুত কষ্ট কৰি আছে। আৰু আপোনাৰ যিমান দূৰৰ পৰা আপোনালোকে চাইছে, প্লিজ আপোনালোকে কিবা সহায় কৰিলে কৰিব পাৰে। আমাৰ ইয়াৰ ৰাইজৰ, আমাৰ আশীনগৰ গাঁও পঞ্চায়তৰ বহুত প্ৰব্লেম। ইয়াত কিমান পানী, এইটো একচুৱেলি মেইন ৰাস্তা হয়। আমি মেইন ৰাস্তাত কিমানখিনি মানে ইয়াত কঁকাল পানী হৈ গৈছে। আৰু আমাৰ ইয়াত স্থানীয় ৰাইজ আছে, আমি অকণমান সুধিলোঁ। ইয়াত অকণমান ওখ জেগা মানে, কাৰণ এইটো ঘৰৰ মানে মাটি হয়, সেইটো কাৰণে অকণমান ওখ ৰাস্তা। আৰু এইটো ৰাস্তা একচুৱেলি। ভাই আপোনাৰ মানে ঘৰ কোনখিনি? আমাৰ ঘৰ ইয়াতে। আচ্ছা, মানে এইটো যিটো পৰিস্থিতি হৈছে আপোনাৰ মানে কি ক'ব এতিয়া? মইতো জীৱনত দেখা নাই এনেকুৱা পানী। মোৰ 40 বছৰ বয়স হৈ গৈছে, মই কেতিয়া এনেকুৱা পানী দেখা নাই। ইমান ভয়ানক পানী হৈছে এতিয়া, মানে হাহাকাৰ হৈ আছে। আমাৰ ইয়াততো জানে আশীনগৰ, হোজাই জিলাৰ আশীনগৰত মানে একদম দুখীয়া মানুহ, একদম দুখীয়া, দিন হাজিৰা কৰা মানুহ, ফুটপাথৰ দোকানদাৰী কৰা মানুহ, এনেকুৱা গৰীব মানুহ। এতিয়া ৰাতিপুৱাৰ পৰা মানে মানুহে কোনো মানুহ খাব পৰা নাই, এনেকুৱা অৱস্থা হৈছে। আমিও মানে চাই আছোঁ কি কৰিম এতিয়া। ময়ো কিবা এটা দিম যে মোৰো নাই, এনেকুৱা অৱস্থা হৈছে, ভয়ানক পৰিণতি হৈ আছে। মানুহ এই চাওক, মানুহে ঘৰৰ পৰা ওলাই অলপ ওখ ঠাই বিচাৰি আছে। ওখ ঠাই এনেকুৱা অৱস্থা হৈছে, মানে ওখ ঠাইতো নাই আৰু ওখ ঠাইও নাই, কি কৰিম। অলপ চৰকাৰে, প্ৰশাসনে যদি অলপ মানে ব্যৱস্থা কৰে, আমাৰ আশীনগৰ সহায় কৰে, মানে অলপ ভাল হ'লে হয়। আমাৰ হোজাই জিলাৰ বিধায়ক মহোদয়ক মই অনুৰোধ কৰি আছোঁ, হোজাই জিলাৰ বিধায়ক মহোদয়ক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ছাৰক মই অনুৰোধ কৰি আছোঁ, অলপ আমাৰ নীলবাগানৰ হোজাই জিলাৰ পোষ্ট অফিচ নীলবাগান, আমাৰ আশীনগৰ গাঁৱত অলপ সহায় কৰি কাইণ্ডলি অলপ সহায় কৰে যেন। আৰু এখন গড় দেখিবলৈ পাইছে যে আমাৰ ইয়াত কঁকাল পানী, গড়ৰ মানে মেইন
যিটো মানে মাটি আছে মাটি অকণমান বহুত তলত আৰু চাওক আপোনালোকে পানী কিমান দূৰলৈকে গৈ আছে আৰু এইটো ঘৰত মানে আপোনালোকে চালে গম পাব এইখন ঘৰত মানে সিহঁতে মানে গৰু ছাগলী পোহে আৰু এইখন ঘৰত চাওক আপোনালোকে গৰু ছাগলী এতিয়া ক'তনো ৰাখিব আমি ঘৰত আহিছোঁ ইয়াত ঘৰত বাৰীৰ এইখন যিখন ঘৰ আছে ঘৰত মানে মানুহ নাই আৰু থাকিব পৰা অৱস্থাত নাই আৰু কেনেকৈ থাকিব আৰু আমিও চাওক না আমি কেনেকৈ অৱস্থাত আমি ভিডিঅ' আপোনালোকৰ কাৰণে বনাই আছোঁ আপোনালোকে প্লিজ যিমান পাৰে শ্বেয়াৰ কৰিব আৰু আপোনাৰ মানে আমাৰ হোজাই জিলাৰ বদৰুদ্দিন আজমল চাহাবে কিবা সহায় কৰিছিলে নে সহায় কৰা নাই এতিয়াতো অহা নাই আমাৰ গোপালনগৰ আমাৰ আজমল ছাৰৰ ঘৰৰ ওচৰতে আশীনগৰ তেতিয়াতো কোনো আজমলৰ পৰা সহায় কৰা নাই মস্তাক আনফৰ ছাৰৰ পৰা এতিয়াও কিবা অহা নাই মই আশা কৰি আছোঁ যাতে আমাৰ মস্তাক আনফৰ ছাৰে আমাৰ জমিয়তৰ ফালৰ পৰা আৰু বহুত হৃদয়মান ব্যক্তি আছে আমাৰ হোজাই নীলবাগানত বহুত হৃদয়মান ব্যক্তি য'ত পানী হোৱা নাই আপোনালোকে অলপ কাইণ্ডলি আমাৰ আশীনগৰত অলপ সহায় কৰিব আমাৰ চকুতো পানী ঘৰতো পানী ৰাস্তা ঘাটতো পানী মই মানে এনেকৈ ল'ৰা ছোৱালীবিলাক কান্দি আছে এটা 10 টকীয়া এটা বেটি নাই বিস্কুটৰ কাৰণে মই দিব পৰা নাই কি কৰিম ঘৰ বচাম নে গৰু ছাগলী বচাম নে ৰান্ধি খাম নে একটা 10 টকীয়া বিস্কুট এটা আমি আনি দিম দোকানৰ পৰা দোকানতো চামান নাই এনেকৈ ৰাস্তা ঘাট মানে এনেকুৱা অৱস্থা হৈছে ৰাস্তাতে মানে আহিব পৰা নাই এনেকুৱা অৱস্থা হৈছে হয় আপোনালোকে শুনিবলৈ দেখিবলৈ পাইছে যে আমি আৰু এখন আমাৰ গাঁৱৰ ওচৰত আমাৰ ঘৰৰ ওচৰত মানুহ এজনৰ ঘৰ মানে আমাৰ ৰাস্তাৰ কাষত ঘৰ এখন আপোনালোকে দেখিবলৈ চাওক মানে ঘৰৰ অৱস্থা কি হৈছে আমি অকণমান ঘৰৰ ভিতৰত গৈ পেলাই চাওঁ কি অৱস্থা হৈছে সিহঁতৰ কি ক্ষতি হৈছে আৰু আমাৰ আহক আমাৰ লগত আৰু আপোনালোকে দেখিবলৈ পাইছে যে বস্তুখিনি ক'ত ৰাখিছে আৰু আমাৰ লগত আহিলে আপোনালোকে গম পাব যে কি অৱস্থা হৈছে সিহঁতৰ আৰু চাব পাৰে যে ঘৰৰ ভিতৰত কেনেকৈ পানী এইটো চাইড একচুৱেলি দৰ্জা নাই বেলেগ চাইডে যদি দৰ্জা আছিলে এইটো চাইডে খুলি দিছে আৰু অৱস্থা বেয়া আৰু প্ৰব্লেমটো আপোনালোকে শুনি লওক আপোনাৰ নিশ্চয় আপোনাৰ মানে হেৰি প্ৰব্লেম যে হৈছে এতিয়া মানে অৱস্থা আপোনাৰ বস্তুখিনি দেখি আপোনাৰ মানে থাকিবলৈ মানে জাগাই নাই বহুত পৰিস্থিতি মানে বেয়া হৈ গৈছে আপোনালোকে আমি আমাৰ বদৰুদ্দিন আজমল চাহাবক আমাৰ আনফৰ চাহাবক আৰু বহুত মানে অন্যান্য বহুত বিশিষ্ট ব্যক্তিসকল আছে আপোনালোকে প্লিজ অকণমান সহায় কৰক আমাৰ এই যে আশীনগৰ গাঁও পঞ্চায়তৰ বহুত পৰিস্থিতি বেয়া হৈ গৈছে আমাৰ যিখন আশীনগৰ গাঁও পঞ্চায়তৰ সিহঁতৰ মানে স্থানীয় জেগা নাই যে বেলেগ ফালে ক'ত যাব সিহঁতৰ মানে আৰু ইয়াত মানে বহুত ল'ৰা ছোৱালী আপোনালোকে দেখিবলৈ পাইছে ইয়াত ইহঁতৰ ল'ৰা ছোৱালী বহুত প্ৰব্লেমত ভুগি আছে এতিয়ালৈকে নিশ্চয় ভাত খোৱা নাই ভাত খাইছিলে আপোনালোকে নিশ্চয় শুনিবলৈ পাইছে আমি আমাৰ মুখৰ ভাষা নহয় সিহঁতে নিজৰ মুখে কৈ আছে যে সিহঁতে আজি মৰ্ণিঙৰ পৰা ভাত খোৱা নাই কালি ৰাতিৰ পৰা ভাত খোৱা নাই আপোনালোকে নিশ্চয় শুনিব আৰু ভিতৰ ফালে গৈ আছোঁ আপোনাৰ সিহঁতৰ মানে অকণমান হেৰি শুকান মাছৰ মানে এটা গুদাম আছে গুদামত বহুত ক্ষতি হৈছে আপোনালোকে নিশ্চয় দেখিলে গম পাব যে আমাৰ ইয়াত শুকান মাছৰ যিজন বাই আছে বাইৰ লগত অকণমান কথা পাতিম বাইয়ে কি কয় বাই কি ক্ষতি হৈছে আমাৰ বাই বাই তোমাৰ মানে হেৰি শুকান মাছৰ তুমিতো ব্যৱহাৰ কৰা মই জানো আমাৰ তোমাৰ ক্ষতি কি হৈছে মানে মেক্সিমাম তোমাৰ কিমান টকা লছ হৈছে আইডিয়া নাই মেক্সিমাম আইডিয়া সিহঁতে কৰিব নোৱাৰে মানে লছ বহুত হৈছে আৰু আপোনালোকে পানী নিশ্চয় দেখিবলৈ পাইছে পানী কিমানখিনি হৈছে আমাৰ চাওক আমি ডাইৰেক্ট আপোনালোকে ভিডিঅ'ত দেখুৱাই আছোঁ যেন কিমানখিনি পানী হৈছে আমাৰ বাই বহুত কষ্ট কৰি আছে সেইকাৰণে চাব পাৰি যে চাৰিওফালে পানী হৈ গৈছে আৰু বাই বহুত কষ্ট কৰি আছে সিহঁতে মানে ৰাতি আপোনাৰ মানে হেৰি কিমান সময়ৰ পৰা মানে তুমি ভাত খোৱা নাই মানে কি কিবা ক'বা নাই গোটেই দিন গ'ল আৰু ভাত খোৱা নাই এতিয়ালৈকে আৰু আপোনালোকে নিশ্চয় শুনিবলৈ পাইছে বহুত দুখৰ কথা বন্ধুসকল মানে কি ক'ম আপোনাৰ ৰাইজৰ ওচৰত অনুৰোধ কৰি কৈছোঁ যে অকণমান সিহঁতক মানে আমাৰ যিখনে আমাৰ মানুহ আবদ্ধ হৈ আছে এতিয়ালৈকে বহুত মানুহ আবদ্ধ হৈ আছে এতিয়ালৈকে ওলাই আহিব পৰা অৱস্থাত নাই মানে বহুত দূৰলৈকে গৈ আছে ইয়াত কোনো ব্যৱস্থাই নাই যে মানুহ যেন তাৰ পৰা মানে যে উঠাই আনিম কেনেকৈ আনিম কোনো ব্যৱস্থাই নাই কোনো নাও এতিয়ালৈকে দিয়া নাই আমাৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ হোজাইৰ প্ৰশাসনৰ পৰা কোনো এটা নাও দিয়া নাই এতিয়ালৈকে যে কোনো এটা প্ৰব্লেমত যে মানুহে যে উঠাই আনিবৰ কাৰণে বহুত মানুহ এতিয়ালৈকে ফাঁচি আছে এতিয়ালৈকে আহিব পৰা নাই ঘৰৰ ওপৰত বহি আছে আমিও যাব পৰা অৱস্থাত নাই তেনেকৈ কি কৰিম বহুত প্ৰব্লেমত ভুগি আছে আপোনালোকে আৰু চাম যে নিশ্চয় চেষ্টা কৰিম যে আৰু বহুত ফুটেজ ল'বৰ কাৰণে আৰু আজি এইটো ফুটেজ আপোনালোকে প্লিজ আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ বহুত মানুহ প্ৰব্লেমত ভুগি আছে আমাৰ বাইক বহুত লছ হৈছে মই শুনা পাইছোঁ আপোনালোকে দেখি লওক আপোনাৰ ঘৰৰ অৱস্থাটো কি হৈছে বহুত দুখীয়া মানুহ সিহঁতে কাৰণ দিন হাজিৰা কৰি পেলাই সিহঁতে চলে আৰু বহুত প্ৰব্লেমত ভুগি আছে আপোনালোকে পাকঘৰটো চাই লওক এই চাওক পাকঘৰটো চাই লওক কাৰণ পাকঘৰত আৰু কি আপোনাৰ ইয়াত গেছ টেবুল এটা আছিলে গেছ টেবুল এটা থাকিলে ঘৰত চাউল নাই আৰু সিহঁতে কি খাব ঘৰত চাউল থাকিলে কিবা এটা খোৱাৰ ব্যৱস্থা থাকিলেহেঁতেন তেতিয়াহ'লে আপোনালোকে প্লিজ যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'টো চালে